আজি অকমান ভিডিঅ'টো বিশেষ আজি হাতত কাগজ আৰু কলম লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ অসমত নোহোৱা এটা ঘটনা হৈ গৈছে যিটো ঠাইত পানী নহয় সেই ঠাইত এবাৰ পানী হৈছে আৰু নিজৰ মোৰ ইমান সামৰ্থ্য নাই যে নিজে সকলোখিনি কৰিম বা নিজে গোটেই কিবা এটা কিনি বেলেগক সহায় কৰিম তেনেকুৱা এটা সামৰ্থ্য নাই সেইবাবে মই আৰু মোৰ খুৰীৰ ল'ৰাটো আমাৰ ইয়াত যিমান আছে ইমান হ'ব ইয়াত আমাৰ 11 ঘৰ 12 ঘৰ মান হ'ব চাগে ন 11 ঘৰ 12 ঘৰ মানুহ যিমান যোনে দিয়ে আৰু পইচা কালেকশ্যন কৰিম বুলি ভাবিছোঁ আৰু এই পইচাখিনি শিৱসাগৰ নহ'লে চৰাইদেউত আমি পঠিয়াম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক সেইটো হয় ডুবি গৈছে নিজৰটো ইমান নাই ন যে কাৰোবাক সহায় কৰিম এটকা দুটকা সেইকাৰণে ভাবিছোঁ আমাৰ যিমান গলিটোত মানুহ আছে 11 ঘৰে হওক 12 ঘৰে হওক আমি ইয়াৰ পৰা পইচা কালেকশ্যন গোটেই অসমটো ডুবিয়ে গৈছে ক'ব গ'লে এতিয়া সিহঁতক খাবলৈ নাই কিবা নাই ন এতিয়া মই অকলে নোৱাৰোঁ মই যে ইমানখিনি মানুহক কৰি দিম মই যিমানটো পাৰোঁ মই সিমানটো সহায় কৰিম মই ভাবিছোঁ আমাৰ যিমান শিৱসাগৰ চাইডে গোটেই কিমানকেইটা ডিষ্ট্ৰিক্ট ডুবি গৈছে সেইকাৰণে ভাবিছোঁ মানে যোনে যিমান পাৰে সেইটো খাবলৈ পোৱা নাই আমিতো ভাত অকণমান হ'লেও খাইছোঁ ন ইমান সৰু ল'ৰা ছোৱালী ইমান এটা বেয়া পৰিস্থিতি হৈছে সেইকাৰণে ভাবিছোঁ মানে একেলগে পইচাটো গোট খুৱাই সেইটো মানে কিবা কিনিব আৰু দিব মানে এটা বিস্কুটৰ কাৰণে মানে এনেকুৱা হৈ গৈছে মানে থপিয়া থপি হৈ গৈছে গম পাইছে মোক ক'ব নালাগে আমাক যাওঁ কৰিলোঁ যিমান পাৰে সিমান থপিবলৈ পইচা কিনি দিব মানে এটা বিস্কুটৰ কাৰণে কাৰ্ড দিলে আগতে মই এতিয়া দিম পাওঁ সেইটো সিহঁতে আগতে সহায় কৰিছে পইচা কালেকশ্যন কৰিছোঁ আমাৰ ইয়াত মানে 11 ঘৰ 12 ঘৰ মানুহ আছে তাৰ পইচা কালেকশ্যন কৰি মানে আমি ডিব্ৰুগড় পঠিয়াম ইফালৰ পৰা মানে মানুহ কালেকশ্যন কৰিব আৰু আমাৰ ইয়াতে থৈ লওঁচোন বহীখনত তেতিয়া বহীখনত ভাল হ'ব থ'লে এতিয়া কিমান আছে মানে এনেকৈ দি দিয়াও ভাল ন দেখাই দিয়াও ভাল হ'ব আৰু এইখিনি আমাৰ পইচা কালেকশ্যন কৰিলোঁ কম সময়ৰ ভিতৰতে আমাৰ যদি গাঁৱত বেছি মানুহ থকা হ'লে আৰু হ'লেহেঁতেন হয় নহয় কিন্তু আৰু বহুতে কৈছে আমাক মাৰ্কেটত উঠাবলৈ আমি সিমানটোলৈ নাযাওঁ হয়নে নহয় আমাৰ ঘৰত ৰাতি দিম আমি বা মই সিহঁতক দি দিলে হৈ যাব ডাইৰেক্ট ন 1300 এতিয়া কিমান উঠিলে 200 300 400 500 600 700 800 500 1300 ন 5 6 7 8 9 10 11 1300 14 1500 এতিয়া টোটেল এতিয়া আমাৰ কিমান ওলাইছে 1500 উঠিছে টকা এতিয়া বৰ্তমান 3500 টকা উঠিলে আৰু ইমানখিনি মানুহে দিলে বহুতে পইচা দিয়া নাই পইচা দিয়া কাৰণে কিছুমানে কৈছে অনলাইন দিম কিছুমানে আকৌ আমাৰ ইয়াত বহুত মানুহ নাই বাৰিষাৰ ছিজন ন চবেই কাম কৰিবলৈ গুচি গ'ল আৰু তেওঁলোকৰ পৰা আমি পিছত ল'ম পইচাটো আৰু বহুতখিনিয়ে আমাৰ কাৰণে সহায় কৰিছে বুলি ক'ব পাৰি হয় নাই আৰু কোনেও আমাক নিদিওঁ বুলি কোৱা নাই বা চবেই দিছে আৰু নকয়ো সেইষাৰ কথা মানুহে কাৰণ মানুহে মানুহৰ কথা বুজি আৰু আজি মোক ইয়াত বহুত সহায় কৰিছে মই ইয়াক এবাৰতে কৈছোঁ আৰু এবাৰতে মোক মানে ৰেছপন্স দিছে মোক সেইটো কাৰণে ভাল লাগিছে মোৰ খুৰীৰ ল'ৰা ই বহুত সহায় কৰিলে মোক আজি ক'ব গ'লে নিজৰ ইমান কামৰ ব্যস্ততাৰ মাজতো মোক ইমানখিনি সময় দিছে তাৰ কাৰণে মানে ইয়াক বহুত বহুত ধন্যবাদ আৰু ইমানখিনি মানে আমি সকলোৱে মানুহে মানুহৰ বাবে সহায় কৰিব লাগে আৰু মই কি কথা এটা ক'বলৈ পাহৰি গৈছোঁ মানে এতিয়া ছ'চিয়েল মিডিয়াত এই এটা মানে ভিডিঅ' বহুত ভাইৰেল হৈ আছে মানে মাজুলীখনক লৈ হাঁহিছিলে বুলি কৈ আছিলে ন সেইটো গম পাওঁ মই ভিডিঅ'টো সিহঁতৰ সঁচাকৈ মানে মাথা দিমাগ আছেনে নাই মই নাজানো পৰিস্থিতি সাপেক্ষে কেনেকৈ কথা ক'ব লাগে সেয়াও নাজানো মই নামবোৰ নকওঁ বাৰু সিহঁতি মানুহক সকাহ দিব লাগিছিলে কিবা এটা ক'ব লাগিছে সিহঁতি কৈছে মাজুলী বুলি হাঁহিছিলে নহয় এতিয়া মানে ভাল পাইছে আমিতো এতিয়া যোৰহাটৰ নহয় আমিতো গোলাঘাট ডিষ্ট্ৰিক্টৰ আমিও হাঁহিব পাৰোঁ আমিতো সহায় নাই হয় নাই মানুহে মানে সহায় কৰিবহে লাগে তেনেকুৱা মই এতিয়া নামবোৰ নকওঁ নামবোৰ ক'লে বেয়া হ'ব হয়নে নহয় আৰু আজি ইমানটোৱে আছিল আৰু কেইঘৰমান পিছত পাম আৰু ইও যিহেতু খেলিবলৈ গুচি যাব নাথাকিব মই অকলে কালেকশ্যনটো কৰিব লাগিব আৰু এইখিনি পইচা আমাৰ যাব ডিব্ৰুগড়ৰ মানে মোৰ এজন চিনাকি তেওঁৰ ওচৰত যাব আৰু সেতিও মানে সিফালৰ পৰা পইচাটো উঠাই পেলাই গোটেইখিনি মিলাই পেলাই আমি মানে সেতি মানে যি কিনে আৰু যি বস্তু কিনে পানী বটলে হওক বা বিস্কুটে হওক তেনেকুৱা কিবা এটা কিনি পেলাই সহায় কৰিব আৰু সঁচাকৈ মোৰ কিবা যদি থকা হ'লে না মই বহুত সহায় কৰিলোঁ মোৰ ইমান মানে অল টোটেল এনেই হিচাপ মতে 4000 অলপ পাৰ হ'ব মোৰ হিচাপত 4000 মান হ'ব 4000 মান পাৰ হ'ব আমি মানে এনেই হেৰিকে 5 ঘৰ মানত 50 টকাকৈ এনেই ধৰিছোঁচোন কিমান দিয়ে ন আৰু দুঘৰ নে তিনিঘৰ আছে ৰাতি দিবলৈ মানে সেইটো 100 টকাকৈ ধৰিছোঁ মানে দিবনে নিদিয়ে নাজানো আমি এটা আন্দাজতহে ধৰিছোঁ কিমান কিন্তু আমাৰ 4000 মান উঠি যাব ন 4000 উঠিলেওতো বহুত আজি ভিডিঅ'টো ইমানটোৱে আছিল আজি মানে অকল পইচা কালেকশ্যন কৰাবোৰহে দেখুৱালোঁ মই আপোনালোকক আৰু ইয়াত আছে এতিয়া 11 ঘৰ মানুহৰ কালেকশ্যন কৰিছোঁ সেই 11 ঘৰ মানুহৰ ভিতৰতো মানে বহুতখিনি দিয়া নাই দিব আৰু কিছুমানৰ মানে এতিয়া দোকানত গুচি গ'ল হাজবেণ্ডবোৰ মানে মাইকী মানুহবোৰে থাকে আৰু ঘৰত ন আৰু ৰাতিলৈ দিম বুলি কৈছে আৰু
যিহেতু যিবোৰ মানে বস্তু কিনিব বা কি দিব সেইখিনি মই আপোনালোকক দেখুৱাম আৰু বহুতে ভাবিব পাৰে যে পইচা খাই পেলালে নেকি আমি পইচা 100 টকা 200 টকা খাই মই একো ডাঙৰ হ'ব নোৱাৰোঁ ইমান যদি মোক খাবলৈ মন যোৱা হ'লে মই পইচা কালেকশ্যন নকৰিলোহেঁতেন হয়নে নহয় আৰু কোনোবা বহুতে বেলেগ কিবা কিবি ক'ব পাৰে আৰু মোৰ যিমান সামৰ্থ্য আছিলে মই যিমানখিনি কৰিব পাৰোঁ সমাজৰ বাবে মই কাম কৰি বহুত ভাল পাওঁ আৰু আগলৈকে কৰি থাকিম এয়া মোৰ প্ৰথম মানে সমাজৰ কাৰণে কিবা এটা কৰিছোঁ এইটো মোৰ প্ৰথম আৰু ইয়াৰো প্ৰথম হ'ব চাগে ন আৰু আজি ভিডিঅ'টো ইমানটোৱে আছিল আৰু ভিডিঅ'টো কেনে পালে চাই জনাবলৈ একেবাৰে নাপাহৰিব যদি আপোনালোকে কিবা সহায় কৰিম বুলি ভাবিছে তেনে মোক কণ্টেক্ট এটা কৰিব বা DM কৰিব পাৰিব মোক আজিলৈ